অৰ্থনীতি আৰু সমাজ বিজ্ঞানৰ শ্ৰম এক অপৰিহাৰ্য ধাৰণা, যিয়ে উৎপাদনশীল কাৰ্যকলাপত ব্যয় কৰা মানৱীয় প্ৰচেষ্টা আৰু সময়ক প্ৰতিনিধিত্ব কৰে। উৎপাদনৰ চাৰিটা প্ৰাথমিক কাৰকৰ ভিতৰত এটা হিচাপে ভূমি পুঁজি আৰু ঔদ্যোগিকৰণৰ সমান্তৰালভাৱে শ্ৰমে অৰ্থনৈতিক উৎপাদনৰ মেৰুদণ্ড গঠন কৰে, যিয়ে বিশ্বজুৰি অৰ্থনীতিক টিকাই ৰখা সামগ্ৰী আৰু সেৱাৰ সৃষ্টিত প্ৰভাৱ পেলায়। শ্ৰমে হাতৰ আৰু শাৰীৰিক পৰিশ্ৰমৰ পৰা আৰম্ভ কৰি বৌদ্ধিক আৰু সৃষ্টিশীল কামলৈকে কামৰ এক বহল বৰ্ণালী সামৰি লয়। প্ৰতিটো শ্ৰেণীৰে কাম অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাত অনন্যভাৱে অৰিহণা যোগায়। ঐতিহাসিকভাৱে অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন পৰ্যায়ত শ্ৰমৰ আৰু শ্ৰমিকৰ ভূমিকা যথেষ্ট বিকশিত হৈছে। প্ৰাথমিক কৃষি সমাজত বেছিভাগ শ্ৰম আছিল শাৰীৰিক, খেতি, পশুপালন আৰু মৌলিক কাৰুকাৰ্যক কেন্দ্ৰ কৰি। শ্ৰম প্ৰায়ে পৰিয়ালৰ কাম আছিল, ঘৰৰ ওচৰতে কৰা হৈছিল আৰু জীৱিকাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু 18 আৰু 19 শতিকাৰ ঔদ্যোগিক বিপ্লৱে শ্ৰমৰ বৃহৎ পৰিসৰত ৰূপান্তৰ ঘটালে। কাৰখানা ভিত্তিক উৎপাদনে ৰেজিমেণ্টেড কৰ্ম পৰিৱেশৰ প্ৰৱৰ্তন কৰিছিল, য'ত কৰ্মচাৰীসকলে মানক কাম কৰিছিল, প্ৰায় কঠোৰ তত্ত্বাৱধানত আৰু বৃহৎ সংগঠিত সুবিধাসমূহ। এই পৰিৱৰ্তনৰ ফলত ঘৰুৱা আৰু কৰ্মজীৱনৰ পৃথকীকৰণ, নগৰায়নৰ উত্থান আৰু জীৱিকাৰ প্ৰাথমিক মাধ্যম হিচাপে মজুৰিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পায়। কাৰখানাৰ কাম অধিক সাধাৰণ হৈ পৰাৰ লগে লগে শ্ৰমৰ পৰিৱৰ্তিত প্ৰকৃতিয়ে সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ এক নতুন গোটৰ সৃষ্টি কৰিলে। শ্ৰমিকসকলে দীঘলীয়া সময়, কম মজুৰি আৰু বিপদজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই কষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰমিকৰ অধিকাৰ আৰু সামূহিক দৰদামৰ ক্ষমতাৰ পোষকতা কৰি শ্ৰমিক আন্দোলনৰ উত্থান হ'বলৈ ধৰিলে। শ্ৰমিকক প্ৰতিনিধিত্ব কৰিবলৈ গঠন হোৱা শ্ৰমিক সংঘই কামৰ সময়, উচিত মজুৰি আৰু নিৰাপদ কৰ্ম পৰিৱেশৰ বাবে ঠেলি দিছিল। এই আন্দোলনসমূহৰ ভিতৰত শ্ৰম আইনসমূহৰ যথেষ্ট পৰিৱৰ্তন ঘটিছিল আৰু 8 ঘণ্টীয়া কৰ্মদিন, ন্যূনতম মজুৰিৰ মানদণ্ড, শিশু শ্ৰমিকৰ ওপৰত বাধা আদি অধিকাৰ স্থাপন কৰা হৈছিল। এই যুগে অধিক ন্যায্য আৰু অধিক সমতাপূৰ্ণ কৰ্ম পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সংগঠিত শ্ৰমিকৰ গুৰুত্ব প্ৰদৰ্শন কৰিছিল। 20 শতিকাত উন্নত দেশসমূহৰ অৰ্থনীতি ক্ৰমান্বয়ে উৎপাদনৰ পৰা সেৱাভিত্তিক আৰ্হিলৈ স্থানান্তৰিত হয়। সেৱা খণ্ডৰ উত্থানে শাৰীৰিক কামতকৈ বৌদ্ধিক আৰু আন্তঃব্যক্তিগত দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰৱৰ্তন ঘটালে। উত্তৰ ঔদ্যোগিক যুগ বুলি জনাজাত এই ৰূপান্তৰে শিক্ষা আৰু বিশেষজ্ঞতাৰ ওপৰত প্ৰিমিয়াম ৰাখিছিল, কিয়নো অধিক ভূমিকাত স্বাস্থ্য সেৱা, বিত্ত, শিক্ষা, প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত বিশেষজ্ঞতাৰ প্ৰয়োজন হৈছিল। এই পৰিৱৰ্তনে অংশকালীন কাম, ফ্ৰিলান্স চাকৰি আৰু দূৰৱৰ্তী কামৰ ব্যৱস্থাকে ধৰি অধিক বৈচিত্ৰ্যময় কৰ্মগাঁথনিৰ বিকাশ ঘটায়, যিয়ে মানুহে কেনেকৈ আৰু ক'ত কাম কৰে তাৰ ক্ষেত্ৰত অধিক নমনীয়তাৰ সুবিধা প্ৰদান কৰে। আজিও প্ৰযুক্তিগত উন্নতি, বিশ্বায়ন আৰু বিকশিত সাংস্কৃতিক আশাৰ দ্বাৰা পৰিচালিত শ্ৰমৰ পৰিৱেশৰ পৰিৱৰ্তন অব্যাহত আছে। আধুনিক প্ৰযুক্তিয়ে স্বয়ংক্ৰিয়কৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰৱৰ্তন কৰিছে, যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, যদিও পুনৰাবৃত্তিমূলক আৰু নিয়মীয়া কামৰ সৈতে জড়িত কামসমূহৰ বাবেও বিপদৰ সৃষ্টি কৰে। বহুতে স্বয়ংক্ৰিয়কৰণে চাকৰিৰ সুযোগ হ্ৰাস কৰিব বুলি আশংকা কৰিলেও ই নতুনৰ সৃষ্টিও কৰে। বিশেষকৈ প্ৰযুক্তি বিকাশ, AI আৰু তথ্য বিশ্লেষণৰ সৈতে জড়িত ক্ষেত্ৰত
উদাহৰণস্বৰূপে স্বয়ংক্ৰিয়কৰণে হাতৰ সমাৱেশ লাইন কৰ্মীৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব পাৰে যদিও এই ব্যৱস্থা প্ৰণালীসমূহ ডিজাইন আৰু ৰক্ষণাবেক্ষণ কৰিব পৰা দক্ষ কাৰিকৰী ছফ্টৱেৰ বিকাশক আৰু তথ্য বিজ্ঞানীৰ চাহিদা বৃদ্ধি কৰে। গিগ অৰ্থনীতিৰ উত্থানে শ্ৰম বজাৰৰ আন এক উল্লেখযোগ্য পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। গিগ কামে হ্ৰস্বম্যাদী, নমনীয় আৰু ফ্ৰীলান্স কামক বুজায়, যিবোৰ প্ৰায় উবেৰ, ফাইবাৰ আৰু টাস্কৰেবিটৰ দৰে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সহজ কৰি তোলা হয়। গিগ কামে শ্ৰমিকসকলক স্বায়ত্তশাসন আৰু নমনীয়তা প্ৰদান কৰিলেও ই চাকৰিৰ সুৰক্ষা, সুবিধা আৰু উচিত মজুৰিৰ ওপৰতো উদ্বেগ আনে। গিগ কৰ্মীসকলৰ প্ৰায় পৰম্পৰাগত নিয়োগ সুৰক্ষাৰ অভাৱ হয়, যেনে স্বাস্থ্যসেৱাৰ সুবিধা, দৰমহাযুক্ত ছুটী আৰু অৱসৰৰ পৰিকল্পনা, যিয়ে এই ধৰণৰ কামত নিয়োজিত ব্যক্তিসকলক কেনেকৈ নিয়ন্ত্ৰণ আৰু সুৰক্ষা দিব লাগে সেই সম্পৰ্কে বিতৰ্কৰ সূচনা কৰিছে। শ্ৰম বজাৰ বুজিবলৈ নিবেদিত ক্ষেত্ৰ শ্ৰম অৰ্থনীতিয়ে শ্ৰমৰ যোগান আৰু চাহিদা কেনেকৈ পাৰস্পৰিক ক্ৰিয়া কৰে, মজুৰি কেনেকৈ নিৰ্ধাৰণ কৰা হয় আৰু নিয়োগৰ মাত্ৰা কেনেকৈ উঠা-নমা কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিকোনো অৰ্থনীতিত নিয়োগকৰ্তাই শ্ৰমৰ চাহিদাক প্ৰতিনিধিত্ব কৰে, কিয়নো তেওঁলোকে সামগ্ৰী আৰু সেৱা উৎপাদন কৰিবলৈ শ্ৰমিকৰ প্ৰয়োজন হয়। আনহাতে শ্ৰমিকৰ যোগান নিয়োগ বিচৰা ব্যক্তিৰ পৰা আহে। যোগান আৰু চাহিদাৰ ভাৰসাম্যই মজুৰিৰ স্তৰ আৰু নিয়োগৰ হাৰ নিৰ্ধাৰণ কৰে। প্ৰযুক্তি বা স্বাস্থ্যসেৱাৰ দৰে উচ্চ চাহিদাৰ ক্ষেত্ৰত দক্ষ শ্ৰমিকৰ অভাৱে সাধাৰণতে সেই খণ্ডত মজুৰি বৃদ্ধি কৰিব। আনহাতে কম চাহিদাৰ ক্ষেত্ৰত শ্ৰমিকৰ উদ্বৃত্তই মজুৰি হ্ৰাস কৰিব পাৰে। শিক্ষা, দক্ষতা, অভিজ্ঞতা, জনগাঁথনিগত ধাৰা, অৰ্থনৈতিক অৱস্থা আদি কেইবাটাও কাৰকে শ্ৰমৰ বজাৰত প্ৰভাৱ পেলায়। নিয়োগৰ সুযোগ আৰু মজুৰিৰ স্তৰ নিৰ্ণয় কৰাত শৈক্ষিক অৰ্হতা আৰু দক্ষতাৰ স্তৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উচ্চ শিক্ষা আৰু বিশেষ দক্ষতা থকা ব্যক্তিসকলে প্ৰায়ে অধিক মজুৰি আদেশ দিবলৈ সক্ষম হয় আৰু অধিক চাকৰিৰ নিৰাপত্তা লাভ কৰে। ইয়াৰ বিপৰীতে সীমিত শিক্ষা বা দক্ষতা থকাসকলে নিজকে কম মজুৰিৰ চাকৰিত আবদ্ধ হৈ পৰিব পাৰে আৰু উন্নতিৰ সম্ভাৱনা কম। বয়স, লিংগ, অনুপ্ৰৱেশৰ ধৰণ আদি জনগাঁথনিয়েও শ্ৰমিকৰ যোগানত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, বৃদ্ধ জনসংখ্যাৰ ওপৰত কৰ্মশক্তি সংকুচিত হ'ব পাৰে, যাৰ ফলত কম বয়সীয়া শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। শ্ৰমৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হ'ল আয় বিতৰণ আৰু সমাজ কল্যাণৰ ওপৰত ইয়াৰ প্ৰভাৱ। সুস্থিৰ, ভাল দৰমহা পোৱা চাকৰিবোৰে ব্যক্তি আৰু পৰিয়ালক আৰ্থিক সুৰক্ষা, উদ্দেশ্যবোধ আৰু তেওঁলোকৰ ভৱিষ্যতত বিনিয়োগ কৰাৰ ক্ষমতা প্ৰদান কৰে, যিয়ে সামগ্ৰিক সামাজিক স্থিতিশীলতাত অৰিহণা যোগায়। কিন্তু চাকৰিৰ সুযোগ আৰু মজুৰিৰ বৈষম্যৰ ফলত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হয়। কম মজুৰিৰ শ্ৰমিকসকলে অধিক আৰ্থিক কষ্ট, কম চাকৰিৰ সুৰক্ষা, স্বাস্থ্যসেৱা আৰু অৱসৰ পৰিকল্পনাৰ দৰে সুবিধাসমূহৰ সীমিত সুবিধাৰ সন্মুখীন হয়। অৰ্থনৈতিক বৈষম্যই বহল সামাজিক পৰিণতিৰ সৃষ্টি কৰিব পাৰে। শিক্ষা, গৃহ নিৰ্মাণ আৰু সামাজিক গতিশীলতাৰ সুবিধাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, আনকি জনস্বাস্থ্যৰ ফলাফলতো প্ৰভাৱ পেলাব পাৰে। শ্ৰমে চৰকাৰী নীতিৰ সৈতে যথেষ্ট পৰিমাণে ছেদ কৰে, কিয়নো নিয়ন্ত্ৰণ কাঠামোসমূহে নিয়োগৰ মানদণ্ড আৰু সুৰক্ষাৰ সংজ্ঞা নিৰ্ধাৰণত কেন্দ্ৰীয় ভূমিকা পালন কৰে। চৰকাৰে শ্ৰমিকসকলক শোষণৰ পৰা ৰক্ষা কৰিবলৈ আৰু ন্যায্য ব্যৱহাৰ নিশ্চিত কৰিবলৈ ন্যূনতম মজুৰিৰ আইন, স্বাস্থ্য আৰু সুৰক্ষাৰ নিয়ম আৰু সামূহিক দৰদামৰ অধিকাৰ স্থাপন কৰে।
শ্ৰমিক সংঘসমূহে শ্ৰমিকৰ অধিকাৰৰ পোষকতা, ন্যায্য মজুৰিৰ আলোচনা আৰু সুৰক্ষিত কৰ্ম পৰিস্থিতিৰ প্ৰসাৰত মূল ভূমিকা পালন কৰি আহিছে। শেহতীয়া বছৰবোৰত ইউনিয়নসমূহেও অগতানুগতিক আৰু উদীয়মান খণ্ডৰ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰিবলৈ খাপ খাই পৰিছে, যেনে গিগ কৰ্মী আৰু ফ্ৰিলান্সাৰ। কাৰণ এই গোটসমূহে চাকৰিৰ সুৰক্ষা আৰু সুবিধাৰ ক্ষেত্ৰত অন্যান্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আগলৈ চাই শ্ৰমৰ ভৱিষ্যত গঢ় দিয়াৰ সম্ভাৱনা আছে স্বয়ংক্ৰিয়কৰণ, কৃত্ৰিম বুদ্ধিমত্তা, দূৰৱৰ্তী কামকে ধৰি কেইবাটাও উদীয়মান ধাৰাৰে। অট'মেশ্যন আৰু এআইয়ে উৎপাদনশীলতা উন্নত কৰাৰ প্ৰতিশ্ৰুতি ৰাখিলেও বিশেষকৈ ৰুটিন আৰু ভৱিষ্যদ্বাণীযোগ্য কামৰ সৈতে জড়িত ভূমিকাসমূহৰ বাবে চাকৰিৰ স্থানান্তৰৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰে। যিসকল শ্ৰমিকৰ ভূমিকা স্বয়ংক্ৰিয়কৰণৰ প্ৰতি দুৰ্বল, তেওঁলোকে পুনৰ দক্ষতা আৰু নতুন উদ্যোগ বা বৃত্তিৰ সৈতে খাপ খুৱাব লাগিব। একে সময়তে অট'মেশ্যনে মেচিন লাৰ্নিং, ৰবটিক্স আৰু এআই নৈতিকতাৰ দৰে ক্ষেত্ৰত নতুন চাকৰি সৃষ্টি কৰাৰ লগতে দক্ষতা বৃদ্ধি আৰু উদ্ভাৱন সক্ষম কৰি বৰ্তমানৰ ক্ষেত্ৰসমূহক ৰূপান্তৰিত কৰাৰ সম্ভাৱনা আছে। ক'ভিড-19 মহামাৰীয়ে দূৰৱৰ্তী কামৰ গ্ৰহণৰ গতি ত্বৰান্বিত কৰিলে, যিয়ে কৰ্মক্ষেত্ৰৰ পৰম্পৰাগত নীতি-নিয়মৰ নতুন ৰূপ অব্যাহত ৰাখিছে। দূৰৱৰ্তী কামে কৰ্মচাৰীসকলক নমনীয়তা প্ৰদান কৰে আৰু কৰ্মজীৱনৰ উন্নত ভাৰসাম্যত অৰিহণা যোগাব পাৰে। কিন্তু ই প্ৰত্যাহ্বানৰ সৃষ্টি কৰে, যেনে পৃথকীকৰণ, সহযোগিতা হ্ৰাস আৰু কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত অস্পষ্ট সীমা। নিয়োগকৰ্তাসকলে এতিয়া হাইব্ৰিড ৱৰ্ক মডেলৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছে, যিয়ে ইন-অফিচ আৰু ৰিম'ট কামৰ সংমিশ্ৰণ ঘটায়, যাৰ লক্ষ্য হৈছে দুয়োটা পৰিৱেশৰ সুবিধা প্ৰদান কৰা। শেষত সমাজ আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে শ্ৰমৰ ধাৰণাটোৰ বিকাশ অব্যাহত থাকিব। কৃষিকৰ্মৰ শাৰীৰিক দাবীৰ পৰা আৰম্ভ কৰি আধুনিক জ্ঞান অৰ্থনীতিৰ বৌদ্ধিক আৰু সৃষ্টিশীল অৱদানলৈকে অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ বাবে শ্ৰম কেন্দ্ৰীয় হৈ আছে। নতুন ধৰণৰ কামৰ উত্থানৰ লগে লগে আয়ৰ বৈষম্য, চাকৰিৰ সুৰক্ষা, শ্ৰমিকৰ সুৰক্ষাৰ